উড়িষ্যাৰ ৰেল দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা বিশ্বনাথৰ ৰূপকৰ। বিগত দুটা দশকৰ ভয়াৱহ ৰেল দুৰ্ঘটনা সংঘটিত হ'ল কালি উড়িষ্যাৰ বালাসৰত। এই দুৰ্ঘটনাত আহতসকলৰ এজন দুৰ্ভগীয়া তথা অভিশপ্ত কৰমণ্ডল এক্সপ্ৰেছৰ যাত্ৰী বিশ্বনাথৰ ৰূপম দাস এতিয়া উড়িষ্যাৰ বালাসৰ এখন মেডিকেলত ভৰ্তি হৈ আছে। মৃত্যুৰ দুৱাৰদলিৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা ৰূপক দাস এতিয়া উশাহ লোৱাত কষ্ট আৰু কঁকাল ভৰি আদিৰ বিষত আক্ৰান্ত। কালি হঠাৎ দুৰ্ঘটনাত পতিত ৰূপক চেন্নাই অভিমুখে গৈ আছিল। ৰূপকে সাংবাদিকক জনোৱা মতে দুৰ্ঘটনাত পতিত ডবাটো লাইনচ্যুত হোৱাৰ পিছত আন এখন ৰেলে খুন্দা মৰাৰ পূৰ্বে খিৰিকীৰ গ্লাছ ভাঙি জংঘলত পৰাত কথমপি প্ৰাণ ৰক্ষা পৰিল ৰূপকৰ। কিয়নো লাইনচ্যুত ৰূপকহঁতৰ ডবাটোত আনখন ট্ৰেনে খুন্দা মৰাত যথেষ্ট সংখ্যক লোক নিহত হয়। ঘটনাত যদি কাৰোবাৰ হাত ছিগিছে তেন্তে কাৰোবাৰ দূৰত পৰি ৰৈছে নিজৰ ভৰিখন। প্ৰচণ্ড জোৰে খুন্দা মৰাত যেনি তেনি ছিটিকি পৰিছিল যাত্ৰীসকল। আহতসকলৰ আৰ্তনাদ আৰু মৃত যাত্ৰীৰ কেঁচা তেজৰ গোন্ধৰ মাজতে তেজেৰে লুতুৰি পুতুৰি ৰূপকক এখন হস্পিটেললৈ নিয়ে নিশাই। চিকিৎসালয়লৈ নিয়াৰ সময়তো দুৰ্ঘটনাগ্ৰস্ত ডবাটোত হাত মূৰ ছিগি থকা বহু যাত্ৰীক প্ৰত্যক্ষ কৰা বুলি প্ৰকাশ কৰিছে বিশ্বনাথৰ ৰূপক দাসে। বিশ্বনাথৰ উত্তৰ মৰলগাঁৱৰ ৰূপক দাস চেন্নাইৰ এটি ফেভিকল কোম্পানীত কৰ্মৰত। পত্নীৰ সৈতে যোৱা দেওবাৰে বিশ্বনাথত উপস্থিত হোৱা ৰূপক পুনৰ চেন্নাইলৈ উভতি গৈছিল অকলে। কিন্তু ৰেলত বিসংগতিৰ বাবে ৰেল সলনি কৰি হাওৰাৰ পৰা তালিমাৰা আৰু শেষত কৰমণ্ডল এক্সপ্ৰেছত গন্তব্যস্থানলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয়। কালি নিশা ভাগত ভৰ্তি কৰা ৰূপকৰ অৱস্থা কিছু ভাললৈ আহিছে বুলি ৰূপকে জানিব দিছে। এই সন্দৰ্ভত ৰূপকে আমালৈ প্ৰেৰণ কৰা ভিডিঅ' যোগে কি ক'লে শুনো আহক। নমস্কাৰ, মই ৰূপক দাস। মোৰ ঘৰ বিশ্বনাথ চাৰিআলি উত্তৰ মৰগাঁও। মই যোৱাকালি বেছি দীঘলীয়াকৈ ক'ব নোৱাৰোঁ, দেহাটো অকণ অসুস্থ। চেলাইনটো জাষ্ট খুলিছোঁহে। তাতে ইয়াত মানে মেডিকেলত আছোঁ, তথাপিও ইমান সুবিধাজনক নহয়। তলতে ৰাখিছে দেই। মই যোৱাকালি কলকাতা শালিমাৰ ষ্টেচনৰ পৰা চেন্নাইলৈ ওলাইছিলোঁ 3টা 20ত। হঠাৎ আহি থাকোঁতে 7:30মান বজাত বালেশ্বৰ ষ্টেচন পাৰ কৰি এইখন হেৰি পৰে আপোনাৰ এইখন কি পৰে भैया ये कौन सा एरिया पड़ता है? बालेश्वर मालूम है कौन सा स्टेट है? यूपी ने उड़ीसा है? ये उड़ीसार बालेश्वৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ পিছত হঠাৎ ট্ৰেইনখন তললৈ নামি যোৱা পালোঁ। মানে চিৰিৰ পৰা নামি গ'ল আৰু মই বহি আছিলোঁ খিৰিকী কিনাৰত। মই মোৰ ছিটটোকে সাৱটি ধৰিলোঁ, মানে মৃত্যুক দেখা নিচিনা পালোঁ। আৰু মোৰ আগৰ যিবিলাক ডবা অ'ত ত'ত উৰি যোৱা দেখিছোঁ, ফুৰি যোৱা। আগফালে এখন ট্ৰেইন আহি আছিলে, সেইখনতে মাৰিলে আৰু ইঞ্জিনটো হেৰিয়ত উঠিলেগৈ, মালগাড়ীৰ ওপৰত, কয়লাৰ ওপৰত। মই ডবাটোতে ছিটটোতে ধৰি বাচিলোগৈ যেনে তেনে। মোৰ ট্ৰেইনখনো উলটি গ'ল। মই অহা ডবাটো জংঘলত সোমালেগৈ। এতিয়া বাচিলোঁ আৰু, খালি বুকুত দুখ পাইছোঁ, উশাহ লোৱাত কষ্ট হৈছে। তাৰ বাবে বেজি দিছে 6-7টা। ইয়াত অলপ পিছফালে অলপ দুখ পাইছোঁ। এই হাতটো চিধা কৰিব পৰা নাই, ইয়াতো দুখ পাইছোঁ। এয়া চিলাইন দিছে। কাপোৰ অৱস্থা এয়া, বেগ চেগ একো নাই, বেগ ডকুমেণ্টছ একো নাই। বেগতে আছিলে ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড, আনকি হেৰি পৰ্যন্ত ভোটৰ ভেকচিন কাৰ্ড পৰ্যন্ত চব বেগটোতে থাকিল। বেগটো আনিব নোৱাৰিলোঁ। সেয়েহে অসম চৰকাৰলৈ অনুৰোধ। बालेश्वर मालूम है कौन सा स्टेट है? यूपी ने उड़ीसा है? ये उड़ीसार বালেশ্বৰৰ
পৰা প্ৰায় 25 কিলোমিটাৰ পিছত হঠাৎ ট্ৰেইনখন তললৈ নামি যোৱা যেন পালোঁ। মানে চিৰিৰ পৰা নামি গ'ল আৰু মই বহি আছিলোঁ খিৰিকী কিনাৰত। মই মোৰ ছিটটোকে সাৱটি ধৰিলোঁ, মানে মৃত্যুক দেখা নিচিনা পালোঁ। আৰু মোৰ আগৰ যিবিলাক ডবা অ'ত ত'ত উৰি যোৱা দেখিছোঁ, ফুৰি যোৱা। আগফালে এখন ট্ৰেইন আহি আছিলে, সেইখনতে মাৰিলে আৰু ইঞ্জিনটো হেৰিয়ত উঠিলেগৈ, মালগাড়ীৰ ওপৰত, কয়লাৰ ওপৰত। মই ডবাটোতে ছিটটোতে ধৰি বাচিলোগৈ যেনে তেনে। মোৰ ট্ৰেইনখনো উলটি গ'ল, মই অহা ডবাটো জংঘলত সোমালেগৈ। এতিয়া বাচিলোঁ আৰু, খালি বুকুত দুখ পাইছোঁ, উশাহ লোৱাত কষ্ট হৈছে। তাৰ বাবে বেজি দিছে 6-7টা। ইয়াত পিছফালে অলপ দুখ পাইছোঁ। এই হাতটো চিধা কৰিব পৰা নাই, ইয়াতো দুখ পাইছোঁ। এয়া চিলাইন দিছে। কাপোৰ অৱস্থা এয়া, বেগ চেগ একো নাই, বেগ ডকুমেণ্টছ একো নাই। বেগতে আছিলে ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড, আনকি হেৰি পৰ্যন্ত, ভোটৰ ভেকচিন কাৰ্ড পৰ্যন্ত চব বেগটোতে থাকিল। বেগটো আনিব নোৱাৰিলোঁ। সেয়েহে অসম চৰকাৰলৈ অনুৰোধ, মোৰ হাততো এতিয়া একো নাই, চেঞ্জ কৰিবলৈ কাপোৰো নাই। যিমান পাৰে সোনকালে যদি মোক ইয়াৰ পৰা ঘূৰাই নিয়ে, মই বৰ সুখী হ'ম। ইয়াকে ক'লোঁ আৰু কি ক'ম। অসম চৰকাৰে যদি ইয়াৰ পৰা মোক লৈ যায় আৰু মই মনটোত শান্তি পাম। বহুত কষ্ট পাইছোঁ। বৰ্তমানটো অকণ সুখীয়ে। 2 ঘণ্টামানৰ আগত বৰ জীয়াই নাথাকিম যেন বুলি ভাবিছিলোঁ। এতিয়া অকণ সকাহ পাইছোঁ, ভাবিছোঁ জীয়াই আছোঁ। এতিয়া ইয়াৰ পৰা যাব পাৰিলে ভাল পাম, কাৰণ হাতত টকা পইচা কিছু নাই, ডকুমেণ্টছো একো নাই, চব বেগতে থাকিল। কাৰণ ট্ৰেইনত চুৰি হয় বুলি ডকুমেণ্টছ বেগ তাত ভৰাই মই পকেটত 2 পইচামান লৈ গৈছিলোঁ। 200 টকা এটা উলিয়াই দিছিলোঁ চালিমাৰ ষ্টেচনৰ পৰা। তাৰে টকা 100 আহি ইয়াত খালোঁৱেই, টকা 100 পকেটত আছে আৰু একো নাই। ইয়াকে ক'লোঁ আৰু।